দিনাখন মাধৱ দেৱে দেৱী পূজা লাগি ৰাম দাসক বোলে বলি ছাগলী লাগি ৰাম দাসক দেখিলন্ত ধুয়া হাতে শংকৰ ভকতৰ সংগে বহি আছে গুৰু জন কিনো অদ্ভুত ৰূপ মোহিলে কমল এদিনাখন মাধৱ দেৱে দেৱী পূজা লাগি ছাগলানি ৰাম দাস ঘূৰে নিজ স্থানে মাধৱক বোলে দেৱী কৰ্ম পুণ্য নোহে ঐ ৰাম ৰামৰ বচন শুনি মাধৱ মহামানী মহাক্ৰোধ কৰি লন্ত ছাগক দেখি এদিনাখন মাধৱ দেৱে দেৱী পূজা লাগি ৰাম দাসক বোলে বলি ছাগলী ৰাম দাসক বোলে বলি ৰামে বোলে আজি সন্ধে দেৱী কৰ্ম এৰা ধুইয়া হাতে আছে গুৰু শৰণলৈ তৰা মাধৱে বুলিলে দেৱী কৰ্মহে সত্য সাৰ কোনেনো কৰিছে আজি অপথে প্ৰচাৰ হে ৰাম বোলা যাওঁ চাই আহো সেয়া কেনেনো মহন্ত দেখুৱাই দিম আজি দেৱীৰ মহত্ব ৰাম ৰাম
অতি আচৰিত হৈলা ঐ ৰাম অতিয়া চৰিত হইলা শুনি গুৰু বাণী মাধৱ মহামানী চৰণে শৰণ লৈলা শৰণে শৰণ লৈলা গুৰুজনাৰ ৰূপ দেখিয়া মাধৱ অতিয়া চৰিত হইলা ঐ ৰাম অতিয়া চৰিত হইলা শুনি গুৰু বাণী মাধৱ মহামানী শৰণে শৰণ লৈলা শৰণে শৰণ লৈলা গুৰুত ভকতি সংসাৰ মুকুতি দেখালে মাধৱ ৰায় ঐ ৰাম দেখালে মাধৱৰা তুমিহে পৰম গুৰু মোৰ শংকৰ দিয়া চৰণ তলে ঠাই